যেতিয়া আপুনি জীয়ৰী হৈ আছিল, মানে আপুনি যেতিয়া মা দেউতাৰ ঘৰত আছিল, সেই সময়ত আজিৰ দৰে দমকল নাই, টিউবৱেল নাই, তেতিয়া আপোনালোকে পানী ক'ৰ পৰা খাইছিল? আমি যেতিয়া আই বোপাই ঘৰত আছিলোঁ জীয়ৰী হৈ, দমকল নাই, টিউবৱেল নাই, আমি লোহিতৰ পানী আনি খাওঁ। এযোৰ লৈ যাওঁ, এটা মূৰত লওঁ, এটা কাষত লওঁ, লৈ পেলানি ঘৰলৈ আহোঁ। এযোৰ মানে কি এযোৰ নিয়ে? এটা মূৰত মানে কি নিয়ে সেইটো? কলহ এটা মূৰত পানীয়ে সতি, এটা কাষত, হয় বাল্টিংটো পালে এইটো হাতত বাল্টিংটো, এইটো হাতত বাল্টি। তাৰমানে এটা মূৰত লয়, এটা কাষত লয় আৰু এটা হাতত লয়। যদি বাল্টি হয় এটা হাতত লয়, তিনিটা আনে। এই যে আপুনি যে কলহৰ কথা ক'লে, কলহটো কি কলহ? পিতলৰ কলহ। হয় হয় হয়। কিমান দূৰৰ পৰা আনে আপোনালোকে? আধা মাইল, 1 ফাইলকে হৈ যাব। সিমান দূৰ? আৰু এতিয়া সাধাৰণতে মানুহবিলাকে কি কৰে, টিউবৱেলৰ পৰা পানী ওলোৱাৰ পিছতো আইৰণ আছে বা পানী কিবা সমস্যা থকাৰ কাৰণে ফিল্টাৰ কৰে। সেই সময়ততো আপোনালোকে ডাইৰেক্ট নৈৰ পৰা উঠায়? নৈৰ পৰা উঠাওঁ। কি কৰে, পানী ফিল্টাৰ কৰে? পানী ফিল্টাৰো নকৰোঁ, গৰমো নকৰোঁ, পানী খাব লাগে খাওঁ আৰু ইমানেই। কিবা অপকাৰ হয় নেকি? একো উপকাৰ নহয় আকৌ। হয়, একো উপকাৰ নহয়। এইবাৰ আপোনাক মানে আমি বিয়া বাৰৰ কথা পাতিব বিচাৰিছোঁ। আজিৰ দিনত যদি এখন বিয়া পাতিব লগা হয়, তাৰমানে পেণ্ডেলটোতে মানে ইমান টকা খৰচ কৰিব লগা হয়, আৰু আপোনাৰ ধৰক ৰিচিপশ্যনতো আপোনাৰ মাছ মাংস নিদিলে নহয়। তাৰমানে আজিৰ তাৰিখত এখন বিয়া বুলি ক'লে বহুত টকাৰ এটা বাজেট। আপোনালোকৰ দিনত বিয়া কেনেকৈ পাতিছিল? আমাৰ দিনত বিয়া কেনেকৈ পাতিছে, কলপটুৱা, কলথোৰ ৰভা দিয়ে, সূতা পুতি ৰভা দিয়ে, আৰু ইটোমধ্যে চিৰা দৈ ৰাইজক দিয়ে, সিমানেই। ভাত আঞ্জা কোনো খেল নাই। এতিয়া বিয়াৰ কথা ওলাওঁতে এটা কথা কওঁ, মানে বিয়া বুলি ক'লে বোলে এই কি বুলি কয়, গুণেশ্বৰী থাকিবই লাগিব। গুণেশ্বৰী যিহেতু বিয়ানাম গায়, খুব সুন্দৰ সুন্দৰ বিয়ানাম গায়, জোৰানাম গায়, বহুত মানে ইমানেই বিয়ানাম মানে আপুনি জানে, গতিকে আপুনি থাকিবই লাগে। কিন্তু আজিকালি এনেকুৱা হৈ গ'ল, যিহেতু আপোনাৰ আমাৰ দিনত যেনেকৈ কেছেট আছিলে, কেছেটৰ পাছত এতিয়া ধৰক মেমৰি আহিল, বা এতিয়া মোবাইলতে আপুনি মানে ব্লুটুথ কৰি এনেকৈ গীত চিত বজাব পাৰে। যেতিয়াৰ পৰা এইবিলাক বজাব পৰা হ'ল, তেতিয়াৰ পৰা আপোনাৰ প্ৰয়োজনো নাইকিয়া হ'ল। কিন্তু যি সময়ত এইবিলাক নাছিল, কেছেট আছিল, কেছেটত 2-এটা বিয়ানাম বাজে, ইমানো বিয়ানাম বেছি নাছিল, তেতিয়া কেছেটত 2-এটা বাজে, তেতিয়া সেই সময়ত আপুনি খুব বিয়ানাম গায়, আৰু বিয়া বুলি ক'লে আপোনাৰ প্ৰয়োজন হয়। আপুনি যে ইমানখিনি বিয়ানাম জানিছিল, কেনেকৈ শিকিছিল? আৰু মানে কি ঘৰত আপুনি মাৰ পৰা শিকিছিল নে সমাজৰ পৰা শিকিছিল নে কাৰ পৰা শিকিছিল? এতিয়া ঈশ্বৰ প্ৰভু ভগৱন্তই কোৱাত বিয়ানাম মই কাৰো পৰা শিকা নাই। আজি বিয়াখনলৈ গ'লোঁ, তুমিয়ে গালা, তোমাৰ পৰাই শিকিলোঁ। কাইলৈ বিয়াখনলৈ গ'লোঁ, তেওঁ এটা গালে, তেওঁৰ পৰাই শিকিলোঁ। চব মনৰে শিকিছোঁ, বা কিতাপ গাই বা কিবা এটা গাই শিকা নহয়। আপুনি কিমান কোন ক্লাছলৈ পঢ়িছিল? ডিগ্ৰী নাই মোৰ। আপুনি পঢ়া শুনা নাই? একো পঢ়া শুনা নাই। স্কুল একেবাৰে নগ'লে? একেবাৰে নাই যোৱা। আৰু ইমান বিয়ানামবিলাক আপোনাৰ কেনেকৈ মুখস্থ হয়? কেনেকৈ মুখস্থ হৈছে আৰু ঈশ্বৰে জানে, মোৰ হৃদয়খনে জানে, মই ক'ব নোৱাৰোঁ। য'তে যোনটো নাম গওক মোৰ মুখলৈ আহিবই, মোৰ হৃদয় ৰ'বই। য'তে হৰি নামটো গওক মোৰ হৃদয় ৰ'বই, আৰু তাত ভাজ নাই। এতিয়া মই আপোনাক ক'লোৱেই, যেতিয়াৰ পৰা ধৰক কেছেট থাকোঁতেই আপুনি বিয়ানাম গাই আছিলে। কেছেটৰ পাছত ধৰকচোন যেনেকৈ মেমৰি ওলাল, মেমৰিত গীত বজাব পাৰে। তাৰপিছত আকৌ এতিয়া ধৰক মোবাইলত ডাইৰেক্ট ব্লুটুথ কৰি গীত বজাব পাৰে। মানে আজিকালি গীত বজোৱা সুবিধা বহুত হৈ গ'ল। এই সুবিধা হোৱাৰ লগে লগে ধৰক মানুহে গীত মাত বজাবলগীয়া হ'লেও তেনেকৈ বজায়, আপোনাৰ প্ৰয়োজন নোহোৱা হ'ল। আচলতে কি হ'ল, আপুনি যাব নিবিচাৰে নে মানুহে আজিকালি তেনেকৈ গীত মাতবিলাক ধৰক বেলেগ ধৰণে বজায় কাৰণে আপোনাক নিবিচাৰে? বিচাৰে দেই, নিবিচাৰে বুলি নকওঁ, ঈশ্বৰৰ কথা। বিচাৰিলে ইচ্ছা হ'লে মই যাওঁ, গীত মাতেহে শুনি থাকে, কিন্তু নাম তোলে কাণ মন নিদিয়ে।
সকলোৱে মানে অঁ ধৰক বক্সত যিটো গীত বাজি আছে অঁ সেইটোত গুৰুত্ব বেছি দিয়ে। বেছি দিয়ে। ইয়াত আপোনাৰ কি গাইছে সেইটো ইমান গুৰুত্ব নিদিয়ে। গুৰুত্ব নিদিয়ে। সেইটোৰ পৰা মই যাবলৈ এতিয়ালৈ অকণমান এলাহ কৰোঁ। এলাহ কৰে, হয় হয়। আপুনিতো বহুত জোৰা নাম গাইছিলে। অঁ ধৰক আপুনি যেনিবা কইনা ঘৰত আছে, দৰা উম ঘৰৰ মানুহ আহিলে উম সিহঁতৰো তেনেকে উম নামতিবিলাক আহে, উম তেওঁলোকে জোৰা নাম গায়, আপুনিও গায়। উম এনেকুৱা জোৰা নাম গায় আপুনি অকণমান ক'ব নেকি? দৰা ফলীয়া নে কইনা ফলীয়া? ধৰক আপুনি কইনাফলীয়া হৈ আছে, অঁ এইফালে দৰা ঘৰৰ মানুহ আহিছে, অঁ সিহঁতৰো নামতিয়ে জোৰা নাম অঁ গাইছে আৰু আপুনিও এইফালে কইনা ফালৰ পৰা গাব লগা হৈছে। অঁ আপুনি কেনেদৰে গীত গায়? তেতিয়া সেই সময়ত কি গীত গায়? ভাতি বেচৰ ভাত কেৰেলা, দৰাটো আহিছে পেট কেৰেলা। অঁ আমাৰ বাইদেউ বাজলে নোলাই পেট কেৰেলাক চাবলৈ। অঁ না এনেকে তাক গায়। যেনেকৈ পদটো খুৱাই খুৱাই গৈ থাকোঁ আৰু। অঁ অঁ আৰু সিহঁতে ধৰক যি মতে গায় সেইমতে আকৌ মিলাই মিলাই আপুনি মানে চুঙা চাই খপা দিয়া নিচিনা অঁ আৰু। চুঙা চাই সোপা দিওঁ। যেনে ধৰণে সিহঁতে গায়, সিহঁতৰ উত্তৰটো দিবৰ কাৰণে যেনেকে গাব লাগে উত্তৰটো তেনেকে। দিব লাগিব আৰু। তেনেকুৱা হয়। আপুনি যি সময়ত এই চিলাকলালৈ বিয়া সোমাইছিল সেই সময়ত আমাৰ গাঁওখন কিমান ডাঙৰ আছিল আৰু ধৰক গাঁওখন কেনেকুৱা আছিল? তেতিয়া গাঁওখন ডাঙৰ, সিমান ডাঙৰ নাই, সৰু আছিলে। অঁ সৰু আছিলে যদিও গাঁওখন তেতিয়া ভাল আছিলে। হয় এতিয়া দিনক দিনে গাঁওখন অকণমান উন্নতি পথাৰলৈ আহিছে, উন্নতি পথলৈ আহিছে যদিও মানুহৰ স্বাস্থ্য পানীবোৰ বৰ ঠিক নাই। তেতিয়া ভাল আছিল নে? অঁ তেতিয়া ভাল আছিলে। হয়। আপুনি যেতিয়া বিয়া হৈ আহিছিল, উম আমাৰ চিলাকলালৈ বিয়া হৈ আহিছিল, উম সেই সময়ত আমাৰ মানে গাঁৱত কি ভাল কি দেখা পাইছিল? আগৰ গাঁওখন এনেকুৱা আছিল, উম ইমান ভাল আছিল, উম আজিকালি এনেকুৱা হৈ গ'ল, এনেকুৱা কি কথা মনত পৰে আপোনাৰ? কি কথা মনত পৰে? ৰাতিপুৱা পূবে পোহৰ দি আহোঁতে ল'ৰাবোৰ হাললৈ যায়। কোনোবাই বাঁহী বজায়, কোনোবাই পেঁপা বজায়, অঁ হাললৈ যায়। অঁ আৰু পূবে পোহৰ দিওঁতে তেতিয়ানে বোৱাৰী জীয়াৰী চবেই চোতাল খায়, বাঢ়ি চোতাল। গতিকতে এতিয়া হালোৱাই হাল মেলি আহোঁতে চোতাল সাৰিবলৈ ধৰে। তাৰমানে আগৰ পৰিস্থিতিটো এতিয়া নাই। এতিয়া নাই অঁ। অঁ আগৰ দিনত মানে যেতিয়া হালোৱাজন যাব হয় পথাৰলৈ, চব বাটে হয়তো বাটে তাৰ আগতেই হয়তো সাৰে, অঁ নহ'লেও বাটে সেই বাটে সময়তে সাৰে। বাটে বাটে বাঢ়নি। অঁ হয় কোনোবা এজনী ডাঙৰ মানুহ এজন গ'লে কোনোবা বোৱাৰী এজনীয়ে থিয় হৈ ৰৈ দিব, নহয় ছোৱালী এজনীয়ে চোতাল সাৰিয়েই যাব, নহয় কোনোবা এজনী চোতাল সাৰি ভিতৰলৈ আহিব। এতিয়া সেইটো চিষ্টেম নাই। ল'ৰাবোৰে তাত গান কৰে অঁ গধূলি ক'ত দেই। কৰে? এই আমি যে আছিলোঁ ভেটিটোত, অঁ লাইব্ৰেৰীত আছিল। গান কৰে। গান গায়। গান গায়। দুগী তবলা আছে, হাৰমনি আছিলে। উম, আৰু গধূলি ল'ৰাবোৰে দিনটো হালে গৰুৱে বাই আহিব, আহি গধূলি ল'ৰাবোৰ চব জুম পাতি দুগী তবলা মাৰি হাৰমনি বজাই গান কৰিব। গান চান কৰি আহি পিনি ঘৰে ঘৰে সোমাই যাব, ভাত পানী খাব। এতিয়াতো সেইবোৰ নায়েই। আৰু ছোৱালীবিলাকে কোনোবাই গৈ পিনি আলহী আহিব নহয়, গাঁৱৰ পৰা আলহী মাতিব, পাৰ্টি মাতিব, ছোৱালীবোৰে গৈ পিনি তাত চাহ যোগাবগৈ, তামোল পাণ যোগাবগৈ, সেই নিচিনা কৰে। তাৰমানে ল'ৰাবিলাকৰ কথাই কৈছোঁ। ল'ৰাবিলাকে আজি যেনেকে ল'ৰাবিলাক ধৰক বাহিৰলৈ গৈছে, তেতিয়াতো বাহিৰলৈ যোৱা কথাই নাই। আপোনাৰ ঘৰত যদি 5টা ল'ৰা আছে, 5টাই ঘৰত থাকে। হয় ক'ৰবাত মোমায়েক আছে, ক'ৰবাত মাহীয়েক আছে, পেহীয়েক আছে, সিহঁতৰ ঘৰত গৈ কেতিয়াবা এমাহ দুমাহ থাকি আহে, কিন্তু এনেই সাধাৰণতে বাহিৰলৈ নাযায়। সেই ল'ৰাবিলাকে ধৰক এঘৰত 5টা আছে, এঘৰত 2টা আছে, 3টা আছে, সিহঁতে কাম কৰে বুলি গম পালোঁ, খেতি পথাৰত কাম কৰে। আৰু ঘৰত কি কৰে সিহঁতে? পঢ়া শুনা কৰে নকৰে? পঢ়া শুনা কৰে, সিহঁতেও কৰে পঢ়া শুনা। হাল গৰু 2টা ককাই ভাই, 3টা ককাই ভাই, পঢ়া শুনাও কৰে, হাল গৰুও বায়। বহুত কষ্টত আগৰ দিনৰ ল'ৰাই পঢ়ি শুনি চাকৰি বাকৰি লৈছে। আৰু হাল বাই আহি স্কুললৈ যাব, হাল বাই আহি কলেজলৈ যাব। সেই নিচিনাকৈ পঢ়ি মেলি সিহঁতি এতিয়া ডাঙৰ মানুহ হৈছে। ধৰক বিয়া এখন হ'ল, এঘৰ মানুহত এখন বিয়া হৈছে। এই চব ল'ৰাবিলাক গৈ এই ৰভা দিবগৈ, খৰি ফালি দিবগৈ। বিয়াখন এদাই নোহোৱালৈকে
তোমাৰ ঘৰত 3টা আছে 3টা আহিব, তেওঁৰ ঘৰত 2টা আছে 2টা আহিব, এয়া খৰি ফালি দিব, এয়া ৰভা দিব, কলগছ কাটিব, ৰভা দিব, কলগছৰে সূতা, কলগছৰে মাৰুলি। হেৰি আৰু ওপৰত ওপৰত কল মাৰুলি দিব, কল মাৰলি ওপৰত বাঁহ এডাল দি পিনি কলপাত দি দিয়ে মানে। কলপাত দি দিয়ে। যদি বৰষুণ পৰে তেতিয়া কি হয়? বৰষুণ নপৰে, বৰষুণ নিদিয়া দিনাহে হেৰি হ'ব, পাৰিলে ত্ৰিপাল দিব, নোৱাৰিলে ত্ৰিপাল চিপাল নাই। তেতিয়া টিনপাত নাছিলে, টিনপাত নাছিলে। টিনপাত নলগে, অকল মানে কলৰ ৰভাই হয় আৰু। কলৰ ৰভাই হয়, ওপৰত কলপাত দি দিয়ে। তাৰপিছত বিয়াখনত ঠিক তেনেকে ধৰক ল'ৰাবিলাকে খুব ধুনীয়াকে লাগি দিলে, খুব ধুনীয়াকে লাগি ভাগি দিয়ে। বিয়াখন শেষ নোহোৱালৈকে লাগি থাকিলে। তামোল পাণ এটা দিব লাগে ল'ৰাবিলাকক। পইচা পাই একো খেল নাই। তামোল পাণ এটা দি তামোল পাণ এটা দি বঁটাখন বুলি দিলে আৰু এই বঁটাখনৰ বিনিময়ে আহি সিহঁতি চব বেই সাজিব, ৰভা দিব, খৰি ফালিব, চব কৰি মেলি থৈ দিব। আৰু ছোৱালীবিলাকে ধৰক বিয়া হ'লে কি সহায় কৰে? ছোৱালীবিলাকে আজি পথা আছে, এই বিয়া ঘৰৰ মানুহ ঘৰ সৰিয়হ তুলিবলৈ আছে, সৰিয়হ তুলি দিব। বিয়া ঘৰৰ মানুহ ঘৰ বেৰ মুচিবলৈ আছে, বেৰ মুচি দিব, কাপোৰ ধুই দিব, খৰি সোমোৱাই দিব ভিতৰলৈ বতাহ বৰষুণ আহিলে। গোটেই যাৱতীয় কাম লোকৰ মানুহে কৰি দিব। এই পথাৰলৈ ধান কাটি দিলে, সৰিয়হ তুলি দিলে, বেৰ মুচি দিলে, গৃহস্থ উমঘামেই নাই আগতে। মুঠতে মাতিব লাগিব, এদিন মাতিলে হৈ যাব।